আজি মোৰ শাকনি বাৰীৰ পৰা আকৌ অলপ ধনিয়া উঠাই আনিলোঁ। ভাবিলোঁ ধনিয়াৰ এটা চাটনি বনাওঁ। লগত ল'লোঁ কমলা টেঙা, জলকীয়া আৰু নহৰু। সাধাৰণতে চাটনিত মানুহে কমলা টেঙা নিদিয়েই। মই দি পেলাই এটা স্পেচিয়েল চাটনি বনাবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে প্ৰথমে কমলাৰ ফুটাৰ আহবোৰ আৰু গুটিবোৰ উলিয়াই ল'লোঁ। কাৰণ গুটিবোৰ থাকিলে চাটনিখন তিতা হৈ পৰিব নহয়। এতিয়া ধুনীয়াকৈ সকলোখিনি সাজু কৰি লৈ ধুই লোৱা ধনিয়া পাতখিনি মিক্সিত ভৰাই ল'লোঁ। লগতে দিলোঁ সাজু কৰি লোৱা কমলা টেঙাৰ ফুটাখিনি। তাৰপিছতে দিলোঁ নহৰু আৰু জলকীয়াখিনি। তাৰপিছত জোখমতে নিমখ দি মিক্সিত গোটেইখিনি ভালদৰে মাৰি ল'লোঁ। আৰু এয়া মই বিচৰা মতেই মোৰ ঘৰৰ বাৰীৰ ধনিয়াৰে বনোৱা চাটনি ৰেডি হৈ গ'ল। আৰু এয়া পৰিৱেশনৰ কাৰণে সাজু কৰিছোঁ। মই বনোৱা এই চাটনিটোত আজি জ্বলা, মিঠা, টেঙা সকলো সোৱাদেই আছে। এবাৰ আপোনালোকেও ট্ৰাই কৰি চাবচোন। কেনে পালে কিন্তু জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই।